হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে শিক্ষক দিৱসৰ ওপৰত। যিহেতু শিক্ষক দিৱস আহি আছে, শিক্ষক দিৱসৰ বিষয়ে মোৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কিছু আভা দিবলৈ বিচাৰিছোঁ। কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো কিছু হ'লেও লাভৱান হ'ব বুলি মই ভাবোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ত যদি তোমালোকৰ শিক্ষক দিৱসৰ ওপৰত চমুকৈ ভাষণ দিবলৈ দিয়া হয়, তেতিয়াহ'লে ভাষণটো এনেদৰে আৰম্ভ কৰিব। আজিৰ এই শুভক্ষণত উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই সকলোকে মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই মহান দিনটোত মোক দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মোৰ শিক্ষাগুৰুসকলক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু শিক্ষক দিৱস হৈছে আমাৰ ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। আমি প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰোঁ। 5 ছেপ্টেম্বৰটো হ'ল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন। আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আদি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল যদিও তেখেতে নিজকে সদায় এগৰাকী শিক্ষক হিচাপেহে পৰিচয় দি ভাল পাইছিলে। আৰু এবাৰ কি হৈছিল, ডক্টৰ ৰাধাকৃষ্ণণ দেৱৰ বন্ধুবৰ্গই তেখেতৰ জন্মদিন পালন কৰিবলৈ বিচৰাত তেখেতে সেই দিনটো নিজৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষকসকলৰ বাবে উৎসৰ্গিত কৰিলে। আৰু তেতিয়াৰ পৰাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু শিক্ষক দিৱস হ'ল আমাৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধা, সন্মান তথা পূজা কৰা এটা দিন। আমি আমাৰ শিক্ষাগুৰুসকলক সদায় শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। তথাপিও শিক্ষক দিৱসৰ দিনা আমি মুক্ত মনেৰে তেওঁলোকৰ প্ৰতি থকা মৰম, ভক্তি আদি প্ৰকাশ কৰিবলৈ সুযোগ পাওঁ। শিক্ষক হৈছে আমাৰ আটাইতকৈ ভাল বন্ধু, ভাল অভিভাৱক তথা পথ প্ৰদৰ্শক। শিক্ষক হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে আৰু সদায় ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষকসকল হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ। শিক্ষকৰ পৰা আমি জীৱনত আগুৱাই যাবলৈ বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰোঁ। আৰু শিক্ষকসকল হ'ল আমাৰ দ্বিতীয় পিতৃ মাতৃ স্বৰূপ। এজন ল'ৰা বা ছোৱালীক সুনাগৰিক হিচাপে গঢ় দিয়াত পিতৃ মাতৃৰ পিছতে প্ৰধান দায়িত্ব থাকে আমাৰ শিক্ষাগুৰুসকলৰ। সেয়ে শিক্ষাগুৰুসকলক দ্বিতীয় অভিভাৱক বুলিও কোৱা হয়। শিক্ষকসকলে অৰ্থাৎ শিক্ষাগুৰুসকলে আমাৰ চৰিত্ৰ গঠন কৰাত সহায় কৰাৰ লগতে জীৱনত প্ৰতিটো জটিল পৰিস্থিতিত সন্মুখীন হ'ব পৰাকৈ আমাক গঢ় দি তোলে। বৰ বেছি দীঘলীয়া নকৰোঁ আৰু শেষত মই পুনৰবাৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু বন্ধু বান্ধৱীসকলক মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু শিক্ষকৰ লগত জড়িত এটা মহৎ লোকৰ বাণীৰে মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। বাণীটো হৈছে, শিক্ষক হ'ল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ বিলায়। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।